নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ কাঁহীখনত আছে সৰু মাছৰ ৰেচিপি দুটা। এটা হৈছে সৰু মাছ বইল কৰি ৰখা ৰেচিপি, গতিকে মই ৰেচিপিটো আপোনালোকক দেখুৱাওঁ আহকচোন। এয়া মোৰ ভাতৰ কাঁহীখনত আছে মচুৰ দাইল, টেঙা দি মাছ দি বনোৱা মাছৰ ফ্ৰাই আৰু মাছৰ এয়া বইল, আৰু এয়া আচাৰ আছে। ঘৰলৈ সৰু মাছ আনিছিলে। মই আজি সৰু মাছৰ ৰেচিপিটো অলপ বেলেগ ধৰণে বনাম। অলপ ভাজিলোঁ, ফ্ৰাই কৰি থৈছোঁ, আৰু এই কেইটামান মাছ মই এক্সট্ৰাকৈ থৈছোঁ। এইকেইটা মই আজি বেলেগ এটা পদ্ধতিত বনাম। এয়া মই ইয়াত হালধি নিমখ সানি থোৱা আছে এইকেইটা মাছকেইটাত, আৰু এয়া মই টেঙা অকণমান লৈছোঁ, পিঁয়াজ এটা কাটি লৈছোঁ সৰু সৰুকৈ মিহি মিহিকৈ। এয়া মই আদা নহৰু লৈছোঁ অকণমান, আৰু এয়া মই কেঁচা জলকীয়া 3টা লৈছোঁ। এতিয়া মই ৰেচিপিটো কেনেকৈ বনাওঁ আহকচোন চাওঁ। ভাৱে বনাম মই ৰেচিপিটো। এয়া মই এটা এনেকুৱা টিফিন বাতি লৈ লৈছোঁ। এইটো এটা সৰু টিফিন হয়। মই এতিয়া এই টিফিন বাতিটোতে মাছখিনি দি দিম। এয়া মাছকেইটা মই টিফিন বাতিটোত লৈ লৈছোঁ। এতিয়া মই আদা নহৰু অকণ মই এয়া পেষ্ট বনাই লৈছোঁ, এয়া ইয়াতে দি দিছোঁ, আৰু কাটি ৰখা পিঁয়াজটো ইয়াত দি দিছোঁ। এয়া আৰু মই জলকীয়া 3টাও এনেকৈ কাটি লৈছোঁ, এয়া দি দিছোঁ। মই মাছখিনিত নিমখ আৰু হালধি সানি থোৱা আছে, নিমখ আৰু এড কৰিব নালাগে। ইয়াত মই এতিয়া টেঙাকণ চেপি দিছোঁ। মোৰ সামগ্ৰীখিনি সম্পূৰ্ণ দিয়া হৈ গ'ল। এতিয়া মই টিফিনৰ এই সাফৰটো মাৰি দিছোঁ। অতি সহজে এইটো বনাই খাব পাৰিব। বনাই খোৱা নাই যদি খাই চাব, খুব টেষ্টি হয়। এতিয়া এইটো কি কৰিম আহকচোন চাওঁ। এতিয়া মই এটা কুকাৰত এয়া চাউল ধুই লৈছোঁ ভাত বনাবলৈ, আৰু মই এতিয়া এই কুকাৰটোতে টিফিনত ভৰাই থোৱা মাছখিনি দি দিম। এইটো টিফিনটো ইয়াতে মই লাহেকৈ বহাই দিম, একো চিন্তা নাই। এতিয়া মই ইয়াত কুকাৰৰ ঢাকোনখন মাৰি পেলাই মই গেছৰ ওপৰত তুলি দিম। মোৰ ভাতো হৈ যাব, লগতে মোৰ মাছৰ ৰেচিপিটোও হৈ যাব। তেতিয়াহ'লে ব'লক কুকাৰটো মই গেছত দি দিওঁগৈ, আৰু ৰেচিপিটো কেনেকুৱা হয় চাই থাকক। দেখিছেনে, কুকাৰত মোৰ ভাতো হৈ গ'ল, আনহাতে এই মাছৰ পিটিকাকণো হৈ গ'ল। এতিয়া মই মাছৰ এই টিফিনটো মই উলিয়াই আনিম। টিফিনটো মই এতিয়া খুলিবলৈ লৈছোঁ। অলপ গৰম হৈ আছে টিফিনটো। এখন চামুচৰ সহায়ত এয়া মই লৰাই দিছোঁ। আপোনালোকে এনেকৈও খাব পাৰে, পিটিকিও খাব পাৰে। বৰ ধুনীয়া গোন্ধ এটা ওলাইছে, যিহেতু আদা নহৰু আৰু টেঙা দি দিয়া হৈছে, সেইকাৰণে গোন্ধটো বৰ ধুনীয়া হৈছে। লগতে জলকীয়াও দি দিয়া আছে বাবে জ্বলা হ'ব। এতিয়া যিসকলে জ্বলা নাখায় সেইসকলে জ্বলাটো নিদিলেই হ'ল। আমাৰ ঘৰত জ্বলাটো খোৱা হয় বাৰু, সেইবাবে জ্বলাটো দিছোঁ। দেখিছেনে ইমান ধুনীয়া হৈছে, আৰু এইটো সম্পূৰ্ণ বইল হৈছে। হালধিটো অৱশ্যে নিদিলেও হয়, মই কিন্তু দি দিছোঁ হালধিটো অকণমান। এয়া মোৰ মাছৰ বইল ৰেচিপিটো হৈ গৈছে। সৰু মাছৰ বইল, সৰু মাছ এনেকৈ বইলকৈ খাবলৈ বহুত ধুনীয়া হয়। আপোনালোকে বইলকৈ কেৰাহীত নবনালেও হয়, বা কলপাতত নিদিলেও হয়। আপোনালোকে এনেকৈ সৰু টিফিন বাতি এটাত কুকাৰতে দি দিব ভাতৰ লগতে। আপোনালোকৰ ভাতো হৈ যাব, আৰু লগতে আপোনালোকৰ বইল মাছকণো হৈ যাব। মই ডাঙৰ মাছো এনেকৈ কুকাৰতে দি বইল কৰোঁ, আৰু মাংস থাকিলেও মই এনেকৈ বনাওঁ। কুকাৰতে বইলকৈ সকলো মছলা সানি লৈ কুকাৰত মই টিফিনত এনেকৈ দি দিওঁ, তেতিয়া খাবলৈ খুবেই ভাল লাগে। এয়া মোৰ ভাতৰ ডিছখন ৰেডি হৈ গৈছে। এয়া সৰু মাছ ফ্ৰাই কৰি ৰাখিছিলোঁ, এইখিনি সৰু মাছ।
এয়া আজি বনোৱা ৰেচিপিটো মাছৰ বইল, খাবলৈ খুব সোৱাদযুক্ত। অকণমান জলকীয়া আৰু সৰিয়হৰ আচাৰ, অকণমান টেঙা আচাৰ। মোৰ আজি ভাতৰ ডিছখন এইখনেই, যিহেতু আমি ঘৰত চিম্পুলকেই খাওঁ, সেইবাবে চিম্পুলকৈ বনাওঁ। মাছ বা মাংস থাকিলে আৰু বেলেগকৈ একো নবনাওঁ। এয়া মোৰ মাছৰ ৰেচিপিটো হৈ গ'ল, গোটেই সম্পূৰ্ণ দেখুৱালোঁ আপোনালোকক। মোৰ আজিৰ এই ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে জনাবচোন। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব। ধন্যবাদ।